স্বাগতম আসাম নিউজ এক্সপ্ৰেছ মজিয়া ৰহসনত পৰিণত হৈছে MGNৰেগা চৌদিশে বিকাশৰ অনন্ত গংগা বোৱা বুলি দাবী কৰা অসমত প্ৰহসনত পৰিণত হৈছে MGNৰেগা আঁচনি ৰাজ্যখনত উন্নয়নমূলক কাম কাজ ইমানেই হৈছে যে 238 টকা দৈনিক মজুৰিৰ কাম বিচাৰিও গ্ৰামাঞ্চলত কাম পাবলৈ সক্ষম হোৱা নাই জব কাৰ্ড প্ৰাপ্ত লোকসকল চৰকাৰে চৌদিশে বিভিন্ন কাম কাজ থকা বুলি কৰা দাবীৰ বিপৰীতে ৰাজ্যখনৰ 100 দিনৰ কাম পোৱা লোকৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে উল্লেখ্য যে 2005 চনত প্ৰৱৰ্তন কৰা MGNৰেগাৰ জৰিয়তে গ্ৰামাঞ্চলৰ পৰিয়ালক 100 দিনৰ কাম দিয়াৰ নিশ্চয়তা দিয়া হৈছিল গ্ৰামাঞ্চলৰ দুখীয়া লোকসকলৰ অৰ্থনৈতিক সুৰক্ষা নিশ্চিত কৰা গ্ৰামাঞ্চলৰ পৰা চহৰ অঞ্চললৈ শ্ৰমিকৰ প্ৰব্ৰজন হ্ৰাস কৰাৰ লক্ষ্যৰে MGNৰেগা আৰম্ভ কৰা হৈছিল কিন্তু অসমত সেই লক্ষ্য পূৰণত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ খোৱা পানী যোগান আঁচনি কৃষি আৰু আনুষংগিক ক্ষেত্ৰৰ কাম কাজ পুখুৰী খন্দা অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ জলসিঞ্চন আৰু বানপানী নিয়ন্ত্ৰণ আন্তঃগাঁথনি উন্নয়ন আদি কামৰ জৰিয়তে MGNৰেগাৰ অধীনত কৰ্মদিনৰ সৃষ্টি কৰা হয় কিন্তু প্ৰাপ্ত তথ্যমতে চলিত বিত্তীয় বৰ্ষত ফেব্ৰুৱাৰী পৰ্যন্ত অসমত 100 দিনৰ কাম পোৱা পৰিয়ালৰ সংখ্যা মাত্ৰ 12,903 2020ৰ পৰা 21 বৰ্ষত এই সংখ্যা 71,268 আছিল যদিও পৰৱৰ্তী বৰ্ষৰ পৰাই কাম পোৱা পৰিয়ালৰ সংখ্যা হ্ৰাস পাবলৈ ধৰে 2022-23 বৰ্ষত 100 দিনৰ কাম পোৱা পৰিয়ালৰ সংখ্যা 71,268ৰ পৰা হ্ৰাস পাই হয়গৈ 21,497 মন কৰিবলগীয়া কথাটো হ'ল অসমত জব কাৰ্ড প্ৰাপ্ত পৰিয়ালৰ সংখ্যা বহুত এই সংখ্যা 62,75,740 কিন্তু তাৰ ভিতৰত মাত্ৰ 12,903টা পৰিয়ালেহে 100 দিনৰ নিশ্চিত কাম লাভ কৰিছে আনহাতে এজন জব কাৰ্ডধাৰীয়ে অসমত বছৰি গড়ে লাভ কৰা কৰ্মদিনৰ সংখ্যা মাত্ৰ 37.86 দিন অসমত 100 দিনৰ কাম লাভ কৰা পৰিয়ালৰ ভিতৰত প্ৰথম স্থানত আছে কৰিমগঞ্জ জিলাখনত 2,32,138খন জব কাৰ্ড থকাৰ বিপৰীতে 100 দিনৰ কাম পাইছে মাত্ৰ 1,284টা পৰিয়ালে কেইখনমান জিলাত 100 দিনৰ কাম পোৱা পৰিয়ালৰ সংখ্যালৈ চালে চকু কপালত উঠিব যেনে কাছাৰত 23টা ডিমা হাছাওত 30টা পশ্চিম কাৰ্বি আংলঙত 8টা পৰিয়াল আদি